পৃথিৱীখনত চৌপাশে জ্বলিছে জুই, যুদ্ধময় পৰিৱেশ। আজি যদি এখন যুদ্ধৰ অৱসান ঘটিছে, কাইলৈ আকৌ এখন যুদ্ধৰ আৰম্ভ হয়। গতিকে যুদ্ধ মানেই হৈছে অশান্তি, যুদ্ধ মানেই হৈছে ক্ষতি। গতিকে কালি যি আয়াতুল্লাহ আলী খামেনি কালি ইহুদী মাৰ্কিন সেনাবাহিনীৰ হাতত নিহত হৈছে, তাৰ কাৰণে আজি গোটেই ভাৰত, যুক্তৰাষ্ট্ৰ, ইৰাক, ইৰাণ, পাকিস্তান সকলোতে ধৰ্ণা প্ৰতিবাদ আমি দেখি আছোঁ নিউজত, পেপাৰত, নহয়নে বাৰু? গতিকে যুদ্ধ মানেই হৈছে অশান্তি। আৰু এই যুদ্ধৰ ফলত অসমৰ কি ক্ষতি হ'ব? অসমৰ যি চাহ উদ্যোগ, আমাৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ যি চাহ উদ্যোগ, ইৰাণলৈ যি আমাৰ প্ৰচুৰ পৰিমাণৰ চাহপাত ৰপ্তানি হয়। গতিকে এই যুদ্ধৰ ক্ষেত্ৰত যেন চাহ উদ্যোগসকলৰ কাৰণে এক নিৰাশাজনক বাতৰি। গতিকে যুদ্ধ য'তেই নহওক, কিন্তু ক্ষতি আমাৰো হয়।